নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে বৰ্তমান কিন্তু আপোনালোকৰ মানে যিটো ই ৰিক্সাৰ কাৰণে অফলাইনত এপ্লাই চলি আছে, কিন্তু আপোনালোকৰ বৰ্তমান কিন্তু অনলাইনত যিটো এপ্লাই আছিলে এই এপ্লাইটো আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰা বন্ধ কৰা হৈছে আৰু ডাইৰেক্টলি কিন্তু আপোনালোকে অফলাইনত কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব মই গোটেই ষ্টেপ বাই ষ্টেপ আপোনালোকৰ লগত আজি এই ই ৰিক্সাৰ বিষয়ে আলোচনা কৰিম। আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব, কোন যোগ্য হ'ব, কোন অযোগ্য হ'ব, কোনে এপ্লাই কৰিব নোৱাৰিব, আপোনালোকে ক'ত মানে সেই ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব পাৰিব, ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব লাগিব, ফৰ্মখন আপোনালোকে ফিল আপ কৰি কি ডকুমেণ্টছ লগত দিব লাগিব, ক'ত আপোনালোকে জমা দিব লাগিব, গোটেইখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে যদি ভাবি আছে মই এজন ই ৰিক্সাৰ কাৰণে মই এপ্লাই কৰিব বিচাৰোঁ, মই কেনেকৈ মানে ই ৰিক্সাটো মই লাভ কৰিব পাৰিম, তেন্তে আপোনাৰ কাৰণে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু এই ভিডিঅ'টো কিমান নাজানো দীঘল হয় মই এতিয়ালৈকে মই ক'ব পৰা নাই। আপোনালোকে ভিডিঅ'টো একেবাৰে সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে ই ৰিক্সাৰ কাৰণে অফলাইনত আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো আপোনালোকক মই পোনপ্ৰথমতে কৈ দিওঁ যে আপোনালোকে এই ফৰ্মখন আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব। পোনপ্ৰথমতে আপুনি ই ৰিক্সাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ যিটো ফৰ্ম আছে ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। গতিকে আপোনালোকে ফৰ্মখন কেনেকৈ লাভ কৰিব পাৰিব আৰু ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব পাৰিব মই ভিডিঅ'ৰ আগলৈকে আপোনালোকক জনাই দিম। এতিয়া মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে ফৰ্মখন কেনেকৈ লাভ কৰিব পাৰিব। আপোনালোকে চাব, মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে আৰু আপোনালোকে মোৰ হোৱাটছআপ চেনেলত যেতিয়াই জইন হ'ব, মোৰ হোৱাটছআপ চেনেলত আপোনালোকে এই মানে আপোনালোকে যিসকলে আগতীয়াকৈ মানে জইন হৈ আছে সেইসকলে আপোনালোকে অলৰেডি পাই গৈছে আৰু যিসকলে এতিয়ালৈকে আপোনালোকে জইন হোৱা নাই আপোনালোকে অতি সোনকালে জইন হওক। মোৰ হোৱাটছআপ চেনেলত আপোনালোকে চাব, হোৱাটছআপ চেনেলত কিন্তু সেই মানে আপোনালোকৰ যিটো ফৰ্ম আছে ফৰ্মখন আপোনালোকে PDF আকাৰত আপোনালোকে পাই যাব আৰু পাই পেলাই আপোনালোকে ফৰ্মখন এটা জেৰেক্স কৰি ল'ব। আপোনালোকে ফটোটো উঠাই আপোনালোকে এটা জেৰেক্স কৰি ল'ব আৰু জেৰেক্সৰ লগত কিন্তু আপোনালোকে কেনেকৈ ফিল আপ কৰিব পাৰিব মই ভিডিঅ'ৰ আগলৈকে জনাই দিম। গতিকে আপোনালোকে এই ফৰ্মৰ লগত আপোনালোকে কি কি ডকুমেণ্টছ দিব লাগিব, প্ৰথমতে কিন্তু আপোনালোকৰ মানে যিটো ইনকাম চাৰ্টিফিকেট অৰ্থাৎ আয়ৰ প্ৰমাণপত্ৰ যিটো আছে আয়ৰ প্ৰমাণপত্ৰখন আপোনালোকৰ দিব লাগিব, আপোনালোকৰ ভোটাৰ আইডিখন দিব লাগিব, আধাৰ কাৰ্ড পেন কাৰ্ডখন আপোনালোকৰ দিব লাগিব, আপোনালোকৰ এখন বেংকৰ যিটো পাছবুক হয় বা বেংকৰ একাউণ্ট যিটো হয় একাউণ্টখন আপোনালোকৰ জেৰেক্স কৰি দিব লাগিব আৰু আপোনালোকে এইখিনি জেৰেক্স কৰি পেলাই আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি পেলাই এইখিনি জেৰেক্স কৰি আপোনালোকৰ ডকুমেণ্টছখিনি জেৰেক্স কৰি পেলাই এইখিনি মানে আপোনালোকৰ ফৰ্মৰ লগত মানে আপোনালোকে একেবাৰে গাঁঠি পেলাই পিন মাৰি পেলাই তাৰপিছত কিন্তু আপোনালোকৰ যিটো ব্লক আছে ব্লকত আপোনালোকে গৈ পিনে এইটো জমা দিব লাগিব আৰু আপোনালোকে ব্লকত গৈ ক'ব যে মই এজন ই ৰিক্সাৰ কাৰণে মই এপ্লাই কৰিছোঁ, মোৰ এইটো জমা লওক বা আপোনালোকে হেৰিত গ'লে ব্লকত গ'লে কিন্তু আপোনালোকে গম পাই যাব যে ক'ত আপোনালোকে মানে জমা দিয়ে বা ক'ত হেৰি কৰে, আপোনালোকৰ কিবা কিবি লিখিব লাগিব, নাম চাম আপোনালোকে কিবা কিবি ছিগনেচাৰ কৰিব লাগিব আৰু বাকীখিনি কিন্তু আপোনালোকে একেবাৰে সহজ নিয়মত আপোনালোকে পাৰিব। গতিকে আপোনালোকে এই ফৰ্মখন মোৰ হোৱাটছআপ চেনেলত পাই পোৱাৰ পিছত আপোনালোকে জেৰেক্স কৰিব, ডকুমেণ্টখিনি জেৰেক্স কৰিব, জেৰেক্স কৰাৰ পাছতে কিন্তু আপোনালোকে ব্লকত লৈ যাব আৰু লগতে আপোনালোকৰ মানে এক কপি ফটো দিব আৰু আপুনি এনেকুৱা এটা ফোন নম্বৰ দিব যিটো ফোন নম্বৰ নেকি আপোনালোকৰ সদায় এক্টিভ হৈ থাকে, এনেকুৱা এটা ফোন নম্বৰ দিব আৰু আপোনালোকে এইখিনি গৈ পেলাই ডাইৰেক্টলি আপোনালোকে ব্লকত গৈ পেলাই জমা দিব। জমা দিয়াৰ পিছতে কিন্তু আপোনালোকৰ এইটো হৈ যাব। মিনিমাম 1 মাহৰ পৰা 1.5 মাহৰ ভিতৰতে কিন্তু আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা এতিয়া কোনো এনাউন্সমেণ্ট কৰা নাই যে কেতিয়া মানে সেইটো পাব। এতিয়া জাষ্ট কিন্তু আপোনালোকৰ মানে এপ্লাইটো চলি আছে আৰু কেতিয়া আপোনালোকৰ ওচৰত কল আহে কেতিয়া আপুনি সেইটো পাব এতিয়ালৈকে কোনো নিৰ্দিষ্ট তাৰিখ দিয়া নাই। গতিকে আপোনালোকে জাষ্ট খালি এপ্লাই কৰিব লাগে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, আপোনালোকে মানে সেইটো আপোনালোকৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব পাৰিব মই এতিয়া আপোনালোকক জনাই দিম। আপোনালোকে মোৰ স্ক্ৰীন ৰেকৰ্ডিং মই ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকে মোৰ স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ'ত লক্ষ্য কৰক। এতিয়া বলক আমি ভিডিঅ'টো আপোনালোকক দেখুৱাই দিওঁ। আপোনালোকে ফৰ্মখন পোনপ্ৰথমতে এনেকুৱাকৈ দেখা পাব। এনেকুৱাকৈ দেখা পোৱাৰ পিছত আপোনালোকে তলফালে একেবাৰে ওপৰত চাব যে ইয়াত আপোনালোকৰ লিখা হৈ আছে আছাম লিগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বোৰ্ড। তাৰপিছত তলফালে আপোনালোকে লিখা হৈছে এপ্লিকেশ্যন ফৰ্ম ফৰ ই ৰিক্সা মুভড। গতিকে আপোনালোকে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত কিন্তু আপোনালোকৰ মানে একো কৰিবলগীয়া নাই, ইয়াত কিন্তু আপোনালোকে কোনো ফিল আপ কৰিব নালাগে, ইয়াত আপোনালোকে জাষ্ট পঢ়িব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে 1 নম্বৰত চাব এপ্লাইড ফৰ
টিক এনি ওৱান আপুনি কোনটো হেৰিৰ কাৰণে এপ্লাই কৰি আছে, আপুনি ই ৰিক্সাৰ কাৰণে এপ্লাই কৰি আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াত এখন ৰাইট চিন মাৰি দিব। তাৰপিছত কিন্তু আপোনালোকে 2 নম্বৰত চাব নেম ইন ফুল ব্লক লেটাৰ্ছ, আৰু আপোনালোকে ডাঙৰ ডাঙৰ আখৰে কিন্তু আপোনালোকৰ ব্লেক পেনেৰে লিখিব লাগিব গোটেইখিনি, আৰু ডাঙৰ ডাঙৰ আখৰে কিন্তু আপোনালোকৰ মানে যিটো ফুল নেম আছে আপোনালোকৰ নামটো আপোনালোকে লিখিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ ফাদাৰ্ছ নেমটো আপোনালোকে লিখিব লাগিব। যদি আপুনি মহিলা মানুহ হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে যিটো হাজবেণ্ডৰ নেমটো আছে হাজবেণ্ডৰ নেম চিধা আপোনালোকে ৰাইট চিন এটা মাৰি দিব আৰু আপোনাৰ হাজবেণ্ড নেমটো ইয়াত লিখি দিব। আৰু যদি আপুনি ল'ৰা মানুহ হয় আপোনালোকৰ ফাদাৰ্ছ নেমটো ফাদাৰ্ছত আপোনালোকে ৰাইট চিন এটা মাৰি দিব। মাৰাৰ পিছত আপোনালোকৰ ফাদাৰ্ছ নেমটো এইখিনি জেগাত বহুৱাই দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব আপোনালোকৰ 4 নম্বৰ দেখা আছে আপোনালোকৰ ভিলেজটো আপোনালোকৰ ক'ত হয় বা টাউন, যদি আপুনি গাঁৱত থাকে গাঁৱৰ নামটো দিব, টাউনত থাকিলে আপোনালোকৰ টাউন বা চহৰৰ নামটো আপোনালোকে দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ পোষ্ট অফিচ আপোনালোকৰ ক'ত হয় পোষ্ট অফিচটো আপোনালোকৰ ইয়াত দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ পুলিচ ষ্টেচনটো ক'ত হয় এইটো আপোনালোকৰ দিব লাগিব এইখিনি জেগাত। তাৰপিছত কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টটো ক'ত হয়, কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপুনি ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো আপোনালোকে এইখিনি জেগাত দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ যিটো পিনক'ড আছে পিনক'ডটো আপোনালোকৰ এইখিনি জেগাত দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ আপুনি মেৰিটিয়েল ষ্টেটাছটো আপোনালোকে চিলেক্ট কৰিব লাগিব, আপুনি মেৰিড হয় নে আনমেৰিড হয়। যদি আপোনালোকে মেৰিড হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মেৰিডতো আপোনালোকে এটা ৰাইট চিন মাৰি দিব, যদি আনমেৰিড হয় আনমেৰিডত এটা ৰাইট চিন মাৰি দিব। আৰু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, আপোনালোকে এইখিনি জেগাত চাব যে আপোনালোকৰ 6 নম্বৰত এখন ফেমিলিজ অনুৱেল ইনকামটো আপোনালোকৰ দিব লাগে। আপোনালোকৰ ফেমিলিত অনুৱেল ইনকামটো কিমান হয় এইটো দিব লাগিব, আৰু আপোনালোকে ডকুমেণ্টছটোৰ লগত আপোনালোকে ইনকাম চাৰ্টিফিকেটটো আপোনালোকৰ গাঁঠি দিব লাগিব। আৰু ইয়াত কিন্তু আপোনালোকে গাঁঠি দিবলগীয়া আপোনালোকৰ অপশ্যনটো দিয়া নাই, কিন্তু আপোনালোকে গাঁঠি দিব লাগিব, তেতিয়াহে চৰকাৰে বুজি পাব যে আপোনালোকৰ অনুৱেল ইনকামটো আপোনালোকৰ কিমান হয়। তাৰপিছত কিন্তু আপোনালোকে 7 নম্বৰত চাব ষ্টেট ইফ এনি প্ৰিভিয়াছ বেনিফিটছ আইটেম ৰিচিভ ফ্ৰম কাউন্সিল বোৰ্ড কৰ্পৰেশ্যন অৰ এনি গভট স্কেম। আপুনি ইয়াত কোৱা হৈছে যে আপুনি আগতীয়াকৈ কোনো চৰকাৰৰ তৰফৰ পৰা কোনো ৰায় সাহায্য বা আপুনি কিবা আঁচনি বা চৰকাৰী আঁচনি বা কিবা চৰকাৰৰ কামত আপুনি লিপ্ত হৈ আছে নেকি। যদি তেনেকুৱা হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এছ বুলি মাৰিব, আৰু যদি নহয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ন' বুলি মাৰিব। আৰু যদি আপুনি চৰকাৰৰ কোনো আণ্ডাৰত বা কাম কৰি আছে বা চৰকাৰী কোনো আঁচনি পাই আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এই মানে যিটো ই ৰিক্সা আছে এইটো আপোনালোকে লাভ কৰিব নোৱাৰিব। গতিকে আপোনালোকে কৰিব নালাগে, আপোনালোকে এছ বা ন'ত আপোনালোকে যে আপোনাৰ কোনটো হয় আপোনালোকে এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকে তলফালে চাব 8 নম্বৰত আপোনালোকৰ দেখা হৈছে ডকুমেণ্টছ টু বি আপলোড অনলাইন, আৰু আপোনালোকৰ ডকুমেণ্টখিনি আপোনালোকৰ আপলোড কৰিব লাগিব, আৰু আপোনালোকে এই ফৰ্মটোৰ লগত আপোনালোকৰ ডকুমেণ্টছখিনি গাঁঠি দিব লাগিব। আৰু ইয়াত চাব আপোনালোকৰ আধাৰ কাৰ্ডটো প্ৰথমতে লাগিব, তাৰপিছত কিন্তু আপোনালোকৰ 2 নম্বৰত চাব ভোটাৰ আইডিখন আপোনালোকৰ লাগিব, ড্ৰাইভিং লাইচেন্সটো এইটো আপোনালোকৰ দিলেও হ'ব নিদিলেও হ'ব। তাৰপিছত কিন্তু আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটটো লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ 5 নম্বৰত চাব SSLC এডমিট কাৰ্ড বা মাৰ্কশ্বিটটো আপোনালোকৰ দুইখনে কিন্তু আপোনালোকৰ লাগিব। গতিকে আপোনালোকে এইখিনি জেগাৰ পৰা এটা কথা গম পালে যে আপুনি মেট্ৰিক পাছ কৰা হ'লেই কিন্তু আপোনালোকে ই ৰিক্সাৰ কাৰণে অনলাইনত বা অফলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব। বৰ্তমান কিন্তু আপোনালোকৰ অনলাইনত এপ্লাই কৰাটো বন্ধ হৈ গৈছে, আৰু আপোনালোকে অফলাইনত কিন্তু এপ্লাই কৰিব লাগিব। আৰু অফলাইনত এপ্লাই কৰাৰ সময়তে কিন্তু আপুনি মেট্ৰিক পাছ থকা হ'ব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত লিখা হৈছে আই হাভ ডিক্লেয়াৰ ডেট দি ইনফৰমেশ্যন গিভেন এবভ ইজ টু দি বেষ্ট অফ মাই নলেজ। ইয়াত কোৱা হৈছে যে ওপৰত আপুনি যিকেইটা কৰিছে এইকেইটা সত্য আৰু সঁচা, আৰু মই ডিক্লেয়াৰ দিছোঁ বুলি আপোনাৰ এইখিনি জেগাত এখন চহী কৰিব লাগে। আপুনি যাৰ কাৰণে এপ্লাই কৰি আছে তাইৰ এখন চহী কৰিব লাগে। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো ডেট আছে ডেটখন আপোনালোকে দিব লাগিব, আপুনি কেতিয়া এপ্লাই কৰি আছে বা কেতিয়া আপোনালোকে এইটো ফৰ্মখন আপোনালোকে কোনটো তাৰিখত আপুনি ফিল আপ কৰি আছে সেই ডেটখন কিন্তু আপোনালোকৰ দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ যিটো প্লেচ আছে প্লেচখন আপোনালোকৰ দিব লাগিব। আপোনালোকে এইখিনি জাষ্ট ফিল আপ কৰি পেলাই আপোনালোকে ব্লকত গৈ পিনে আপোনালোকে জমা দিব লাগিব। আৰু আপোনালোকৰ ডকুমেণ্টছখিনি কি কৈছোঁ আপোনালোকৰ চাগে নিশ্চয় মনত আছে, আৰু আপুনি কেনেকৈ ইয়াৰ বিষয়ত আপোনালোকে কৰিব ফৰ্মখন কেনেকৈ পাব গোটেইখিনি মই আপোনালোকে ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ। ইয়াৰ বিষয়ত যদি আপোনালোকৰ আৰু কিবা অসুবিধা হয় আপোনালোকে এই ভিডিঅ'টো আকৌ এবাৰ চাব। আপোনালোকে আকৌ এবাৰ চালে কিন্তু আপোনালোকৰ একোৱে অসুবিধা নহয়, আপোনালোকে গোটেইখিনি ষ্টেপ বাই ষ্টেপ বুজি পাব। গতিকে আপোনালোকে এবাৰ চালে যদি অসুবিধা হয় আপোনালোকে দুবাৰ চাই ল'ব, কিন্তু আপোনালোকে একোৱে মিষ্টেক নকৰিব। আৰু আপোনালোকে জানি শুনি জানি শুনি পেলাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি আপুনি এটা ভিডিঅ' ভালদৰে নাচায় আপোনাৰ
আপোনালোকে তেতিয়া যদি কমেণ্ট কৰি কিবা কিবি সুধি থাকে তেতিয়া কিন্তু মনটো বহুত বেয়া হৈ যায়। গতিকে আপোনালোকে একেবাৰে ভিডিঅ'টো একেবাৰে আপোনালোকৰ মনোযোগেৰে চাব, মনোযোগেৰে চাই পেলাই মই ভিডিঅ'টোত কি কৈছোঁ আপোনালোকে গোটেইখিনি বস্তুটো জানি শুনি বা তথ্যটো আপোনালোকে জানি শুনি বুজি পেলাই তাৰপিছত কিন্তু আপোনালোকে কমেণ্ট কৰিব লাগে। গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাব। যদি আপোনালোকৰ ইয়াৰ বিষয়ত আৰু কিবা অসুবিধা হয় আপোনালোকে মোক কমেণ্ট বক্সত জনাব। মই আপোনালোকৰ লগত সদায় আছোঁ আৰু থাকিম বুলি মই আপোনালোকক আশা দিছোঁ। গতিকে আজি ইমানখিনি আছিলে, আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো দ্বাৰা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।